जाम जा भाई तिरंगा जी कार्यसूची এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি কোকৰাঝাৰ চহৰত আমি আমাৰ যি জাতীয় পতাকা এই জাতীয় পতাকাটো আমি বিতৰণ যি কাৰ্যসূচী এই কাৰ্যসূচীটো আমি হাতত লৈছোঁ আমাৰ কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ ফালত মাজমজিয়াত আমি এই বিতৰণ কাৰ্যসূচী লৈছোঁ ইয়াৰ বাদেও আমি দুটামান জায়গাত ইতিমধ্যে বিতৰণ কৰা হ'ল আৰু আমি অহাকালি এটা আমি এটা ৰেলী লৈছোঁ কোকৰাঝাৰৰ ৰাজমেলা ফিল্ডৰ পৰা আমাৰ কোকৰাঝাৰৰ যিটো গান্ধী মণ্ডপ এইলৈকে আমি এটা ৰেলী লৈছোঁ এই বছৰো আমি খুব ধুমধামেৰে আমাৰ স্বাধীনতা দিৱস এই দিৱসটো আমি পালন কৰিম স্বতঃস্ফূৰ্তভাৱে এই বছৰো ৰাইজ ওলাই আহিব এইটো আমি আশা কৰিছোঁ যোৱা বছৰ যেনেকুৱা হৈছিল ইয়াতকৈ দুগুণ উৎসাহেৰে আমাৰ সকলো শ্ৰেণীৰ ৰাইজে 15 আগষ্ট স্বাধীনতা দিৱস এই দিৱস পালন কৰিবৰ কাৰণে সকলো প্ৰস্তুত বিভিন্ন ক্লাব বিভিন্ন NGO বিভিন্ন শিক্ষা অনুষ্ঠান বিভিন্ন চৰকাৰী কাৰ্যালয় বেচৰকাৰী কাৰ্যালয় সকলোৱে মানে আগ্ৰহেৰে এই দিনটো পালন কৰিব আৰু বিভিন্ন আমাৰ ক্লাববিলাকে খেলৰো আয়োজন কৰিছে আমিও 15 আগষ্টৰ দিনা আবেলি সকলো কাৰ্যসূচী শেষ হোৱাৰ পিছত চৰকাৰী কাৰ্যসূচী শেষ হোৱাৰ পিছত ফুটবল প্ৰতিযোগিতাত আমি এটা আয়োজন কৰিছোঁ পুলিচৰ লগত লগ হৈ পেলাই পাটগাঁও আউটপোষ্ট পুলিচৰ লগত লগ হৈ পেলাই আমি এটা খেলৰ আয়োজন কৰিছোঁ গতিকে দেখা গৈছে যে এই বছৰ আগতকৈ বেছি মানুহবিলাকে ৰাইজে মানে এই দিৱসটো পালন কৰিবলৈ কাৰণে উৎসাহেৰে বাট চাই আছে